মোৰ ষ্টাইলত চিকেন ৰেচিপি চাওঁ আহকচোন কেনেকৈ বনাওঁ। এই ভঙনা বহাই দিলোঁ, যিহেতুকে মোৰ ওচৰত ডাঙৰ কেৰাহী নাই, চ' সেয়ে এইটোৱে বহাই দিলোঁ। এইটো এতিয়া গৰম হ'ব দিছোঁ। ইয়াত গৰম হৈ গ'ল ভঙনাটো। এতিয়া ইয়াত দি দিলোঁ মিঠাতেল 4-5 চামুচৰ জোখেৰে দি দিলোঁ ইয়াত মিঠাতেল। এতিয়া ইয়াত দিছোঁ মই গোটা মছলা, লং, ইলাইচি, ডালচিনি আৰু পিঁয়াজখিনিও দি দিলোঁ, কিয়নো মোৰ ক্লিপটো ডিলেট হৈ গ'ল, সেয়ে এনেকৈ কৈ দিলোঁ আপোনালোকক যে ইয়াত কি মই গোটা মছলা ব্যৱহাৰ কৰিছোঁ। আৰু এটা দিছোঁ শুকান জলকীয়া, আৰু এইখিনি একদম ল' ফ্লেমত পূৰা ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। এই দেখিছেনে, পূৰা ল' ফ্লেমত ভজাৰ পিছতো অকণমান জ্বলি গ'ল। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, যাতে পিঁয়াজখিনি জ্বলি নাযায়। অকণমান মোৰ জ্বলি গ'ল, একো নাই বাৰু। তথাপিও ধুনীয়া কালাৰ এটা আহিছে, ব্ৰাউন কালাৰ এটা। এতিয়া ইয়াত দি দিম চিকেনখিনি। চিকেনখিনি দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম একদম হাই ফ্লেমত। 5 পৰা 6 মিনিট সময় পূৰা হাই ফ্লেমত ভাজি ল'ম। এইখিনি ভাজি ল'ম এতিয়া 5 পৰা 6 মিনিট পূৰা হাই ফ্লেমত। তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক কি কৰোঁ, কি ইয়াত কৰিম, সকলো দেখুৱাই আছোঁ। 5 পৰা 6 মিনিট সময় একদম হাই ফ্লেমত ভাজি ল'লোঁ। এতিয়া ইয়াত দিম বিলাহীখিনি। এই বিলাহীখিনি দি দিলোঁ। 2টা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ। ইয়াত বিলাহীখিনি ভালদৰে লৰাই একদম ল' ফ্লেমত 10 পৰা 15 মিনিট ভাজি ল'ম। একদম ল' ফ্লেমত মাজে মাজে লাৰি থাকিব, ঢাকোন লগাই দিব আৰু মাজে মাজে লাৰি থাকিব। মাজে মাজে যাতে বস্তুটো তলৰ ফালে লাগি নাযায়। আৰু এইখিনি হৈছে শুকান মছলা। ইয়াত আছে ডাঙৰ চামুচেৰে 1 চামুচ জিৰা গুড়ি, ডাঙৰ চামুচেৰে 1 চামুচ ধনিয়া গুড়ি, আৰু ডাঙৰ চামুচেৰে 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু সৰু চামুচেৰে 1 চামুচ নৰ্মেল ৰেড চিলি পাউডাৰটো, আৰু ইয়াত আছে আধা চামুচ, সৰু চামুচেৰে আৰু আধা চামুচ বুলি ক'লেও ভুল নহয়, সৰু চামুচেৰে 1 চামুচ জালুকৰ গুড়ি, জোখ অনুসৰি হালধি। এইখিনি ইয়াত মছলা ব্যৱহাৰ কৰিছোঁ মই। এইখিনি এতিয়া অকণমান পানী দি কিনে পেষ্ট বনাই ল'ম। এনেকৈ মছলাটো দিলে, আগৰ ভিডিঅ' এটাতো কৈছোঁ যে মই এনেকৈ মছলাটো পেষ্ট বনাই কিনে মছলাটো দিলে মই বেছি টেষ্টি পাওঁ। আৰু মোৰ এইটো, আৰু আপোনালোকে কেনেকৈ টেষ্টি পায় জনাবচোন। এইখিনি ধুনীয়াকৈ পানী দি পেষ্ট এটা বনাই ল'লোঁ। চাওক 10 পৰা 15 মিনিট একদম ল' ফ্লেমত ভজাৰ পিছত বিলাহীখিনি গলি গ'ল, একদম ধুনীয়াকৈ গলি গৈছে বিলাহীখিনি। এতিয়া ইয়াত দি দিম যিখিনি আমি পেষ্ট বনাই ৰাখিছিলোঁ, আদা, নহৰু আৰু জলকীয়া। দি দিম এইখিনি। এতিয়া ইয়াত দি ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আদা নহৰুৰ কেঁচা গোন্ধ যোৱাৰ পিছত ইয়াত দি দিলোঁ আলুখিনি। এইখিনি ফ্ৰাই কৰি লোৱা নাই আজি, এনেকৈ দি দিলোঁ ইয়াতে। এতিয়া আমি ধুনীয়াকৈ আলুটো সিজালৈকে ভাজি ল'ম। আলু হাফ ফ্ৰাই হোৱাৰ পিছত ইয়াত দি দিম এইটো যিখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ শুকান মছলা, সেইখিনি এতিয়া ইয়াত দি দিম। আৰু ইয়াত অকণমান মছলাখিনি দি এতিয়া এইখিনি ধুনীয়াকৈ লাৰি দিম। এইখিনি এতিয়া পূৰা ফ্ৰাই হোৱালৈকে, শুকান মছলাৰ কেঁচা গোন্ধটো যোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত দি দিম সোৱাদ অনুসৰি নিমখ। আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। হয়তো কিছুমানে বেছি খায়, হয়তো কিছুমানে কম খায়। আমি যিহেতুকে মই হিচাপৰ খাওঁ, বেছিও নাখাওঁ কমো নাখাওঁ, হিচাপৰ খাওঁ। এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে, তেল বিৰিঙি আহিছে লাহে লাহে হৈ আহিছে, আৰু ভাজি তেল বিৰিঙি আহিব ধৰিছে। কি ধুনীয়া এটা কালাৰ আহিছে চাওকচোন। এয়া মাংসখিনি ভাজি হৈ গ'ল ধুনীয়াকৈ, দেখিছেনে তেল বিৰিঙি আহিছে কি ধুনীয়াকৈ, আৰু আলুটো সিজি আহিল। এতিয়া ইয়াত দি দিম জোখ অনুসৰি পানী। আপোনালোকক যিমানটো লাগে সিমানটো ব্যৱহাৰ কৰিলে হ'ল, মই বেছি পনীয়া নকৰোঁ। চ'
চাই লওক এইখিনি পানী ব্যৱহাৰ কৰোঁ আৰু অকণমান ব্যৱহাৰ কৰিম পানী মই ইয়াত আৰু অকণমান পানী ব্যৱহাৰ কৰি দিলোঁ আৰু ইয়াত পানী আৰু মই ব্যৱহাৰ নকৰোঁ এইখিনি এতিয়া ধুনীয়াকৈ উতল আহিব দিম 10 পৰা 8 মিনিট উতল আহিলে হৈ যাব পুৰা হাই ফ্লেমত দেখিছেনে কি ধুনীয়া কালাৰ আহিছে এতিয়া হৈ গ'ল নোহোৱাৰ পৰা হৈ গ'ল মই চেক কৰি চালোঁ নিমখ চিমখ সকলো ঠিকে আছে এতিয়া ইয়াত দি দিম 1 চামুচ গৰু ঘিউ 1 চামুচ গৰু ঘিউ দিছোঁ আপোনালোকে যদি ফ্লেভাৰটো ভাল পায় দিব পাৰে আৰু যদি বেয়া পায় নিদিলেও হ'ব বহুত মানুহ আছে ন গৰু ঘিউৰ ফ্লেভাৰটো বেয়া পায় চ' মই ভাল পাওঁ সেইকাৰণে 1 চামুচ দি দিলোঁ এতিয়া এইখিনি গেছটো অফ কৰি দিলোঁ হৈ গ'ল এতিয়া যদি মোৰ আজিৰ ৰেচিপিটো ভাল লাগিল তেতিয়াহ'লে আপোনালোকেও ট্ৰাই কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আজিৰ ৰেচিপিটো মোৰ আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগিছে আৰু সকলোৱে মৰম আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ আৰু মোৰ ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম momidas48 সকলোৱে ফ'ল' কৰিব এয়াই আছিল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই